নমস্কাৰ। এই ভিডিঅ'টো মই আগতে প্ৰস্তুত কৰি প্ৰচাৰ কৰা প্ৰয়াস ভিডিঅ'টোৰ দ্বিতীয় খণ্ড দি ট্ৰাই পাৰ্ট 2। এই ভিডিঅ'টোৰ যোগেদি RCM বিজনেছ অফিচিয়েল এপৰ ব্যৱহাৰৰ বিষয়ে চৰ্চা কৰিম। এই এপৰ জৰিয়তে RCM ব্যৱসায়ৰ সম্পূৰ্ণ তথ্য পাব পাৰি। জানো আৰু চাওঁ আহক। প্ৰথমতে আপোনাৰ মোবাইলত প্লে ষ্ট'ৰ যোগে RCM বিজনেছ অফিচিয়েল এপ ইনষ্টল কৰক। এই ভিডিঅ'টো চাওঁতে ফুল স্ক্ৰীনত চাবলৈ অনুৰোধ কৰিলোঁ। এপটো ইনষ্টল হোৱাৰ পিছত আপোনাৰ মোবাইলত থকা RCM এপৰ আইকনটোত ক্লিক কৰাৰ লগে লগে দেখা পোৱা পেজটোৰ ঠিক ওপৰত থকা 3 লাইনত ক্লিক কৰক। এনে কৰিলে আপুনি এখন মেনু দেখা পাব। মেনুত থকা বিষয়সমূহত ক্লিক কৰিলে আপুনি জানিব খোজা বিষয়ৰ বিতং তথ্য লাভ কৰিব পাৰিব। প্ৰথমতে মাৰ্কেটিং প্লেনত ক্লিক কৰাৰ লগে লগে এইদৰে স্ক্ৰল কৰিলে RCM ব্যৱসায় সম্বন্ধীয় সকলো তথ্য আৰু নিয়মাৱলী সম্বন্ধে জানিব পাৰিব। অন্য বিষয়লৈ বেক হ'বলৈ ওপৰত থকা কাৰ চিনডালত ক্লিক কৰক। আকৌ 3 লাইন ক্লিক কৰক। এইবাৰ ডেলিভাৰী চেণ্টাৰৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা RCMৰ দোকান বা PUCৰ ঠিকনা জানিবলৈ ডেলিভাৰী চেণ্টাৰ ক্লিক কৰক। ইয়াত চিলেক্ট ষ্টেটত আপুনি বিচৰা ৰাজ্য আৰু তাৰ পিছত চিলেক্ট ডিষ্ট্ৰিক্ট ক্লিক কৰিলে আপুনি বিচৰা ৰাজ্যৰ জিলাত থকা সকলো PUCৰ ফোন নম্বৰ সহ ঠিকনা পাব। এই ধৰণে আপোনাৰ চিনাকিজন ভাৰতবৰ্ষৰ য'তেই নাথাকক কিয় মোৰ ভিডিঅ' আৰু PUCৰ ঠিকনা দি বজাৰ কৰিবলৈ কৈ আৰু RCMৰ সদস্য হ'বলৈ প্ৰয়োজনীয় ডকুমেণ্টছ হোৱাটছআপ যোগে লৈ তেওঁক আপোনাৰ গ্ৰুপত অন্তৰ্ভুক্ত কৰি সহায় কৰিব পাৰে। বেক হওক। 3 লাইন ক্লিক কৰক। প্ৰডাক্ট ট্ৰেইনিং প্ৰগ্ৰেমত ভাৰতবৰ্ষৰ বিভিন্ন ঠাই আৰু তাৰিখত হোৱা RCM সম্বন্ধীয় প্ৰশিক্ষণত নিজে আৰু আনকো ভাগ লোৱাৰ ব্যৱস্থা কৰিব পাৰে। কণ্টেক্ট আছৰ জৰিয়তে ইয়াত পোৱা ফোন নম্বৰ আৰু ইমেইল যোগে সকলো ধৰণৰ বিষয়ৰ বাবে কোম্পানীৰ লগত পোনপটীয়া যোগাযোগ কৰিব পাৰিব। KYC এপ্লিকেশ্যন ফৰ নিউ DS-ত ক্লিক কৰি নতুন সদস্যৰ নাম ভৰ্তি বা জইনিং কৰাব পাৰে। বেক যাওক। 3 লাইন ক্লিক কৰক। KYC এপ্লিকেশ্যন কাৰেকশ্যনত ক্লিক কৰিলে জইনিঙৰ সময়ত KYCত ভুলকৈ দিয়া তথ্য শুধৰাব পাৰি। RCM সম্বন্ধীয় সামগ্ৰী সম্বন্ধে জানিবলৈ এই মেনুত ক্লিক কৰিলে সেই সামগ্ৰীসমূহৰ বিষয়ে জানিব পাৰিব। উদাহৰণস্বৰূপে আপুনি ফুড এণ্ড গ্ৰ'চাৰীত ক্লিক কৰিলে ফুড এণ্ড গ্ৰ'চাৰীত থকা যি সামগ্ৰীত ক্লিক কৰে সেই সামগ্ৰী আৰু MRP সম্বন্ধে তথ্য লাভ কৰিব। কিন্তু এই ক্ৰয়ৰ সময়ত এই MRPৰ ওপৰত 10ৰ পৰা 20% থিতাতে ৰেহাই মূল্যত সামগ্ৰীসমূহ পোৱা যায়। যিকোনো এটা প্ৰডাক্টত ক্লিক কৰক। এই ধৰণে সামগ্ৰীৰ মূল্য দেখা পাব। বেক যাওক। অন্য এটা প্ৰডাক্টত ক্লিক কৰক। এই ধৰণে সামগ্ৰীসমূহৰ মূল্য দেখা পাব। বেক যাওক। 3 লাইন ক্লিক কৰক। আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত তথ্য জানিবৰ বাবে লগইনত ক্লিক কৰক। ইয়াত দেখা পোৱা ইউজাৰ আইডিত আপোনাৰ RCMৰ ID নম্বৰ আৰু পাছৱৰ্ডত আপোনাৰ RCMৰ পাছৱৰ্ড এই ধৰণে দিয়ক। আৰু লগইনৰ ঘৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ নাম, চলিত মাহৰ নাম, আপুনি ক্ৰয় কৰা সামগ্ৰীৰ ধনৰ পৰিমাণ আৰু ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে পোৱা BV সম্বন্ধে জানিব পাৰিব। আপুনি বজাৰ কৰাৰ পিছত PUCত যদি বিল প্ৰস্তুত নকৰে তেন্তে এই তথ্য নাপায়। বজাৰ কৰাৰ পিছত যদি সেই তথ্য পোৱা নাই তেন্তে আপুনি বজাৰ কৰা PUCত যোগাযোগ কৰক।
থ্ৰী লাইনত ক্লিক কৰক। পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিলে আপুনি জইনিং হোৱাৰ সময়ত দিয়া ব্যক্তিগত তথ্যসমূহৰ বিষয়ে জানিব পাৰিব। চলিত মাহত আপোনাৰ আইডিত গঢ়ি উঠা ব্যৱসায় সম্বন্ধে জানিবলৈ ইয়ৰ বিজনেছ ক্লিক কৰিলে দেখা পোৱা পেজত আপোনাৰ নাম, মাহৰ নাম আৰু সেই সময়ত আপোনাৰ গ্ৰুপত গঢ়ি উঠা ব্যৱসায়ৰ মুঠ বিধি দেখা পাব। আপোনাৰ আইডিৰ এই গ্ৰুপত এইটো থকা বিধি, বি গ্ৰুপত থকা বিধি আৰু আপুনি নিজে ক্ৰয় কৰি পোৱা বিধিৰ যোগফল আপোনাৰ সেই সময় বা মাহৰ মুঠ বিধি বা আপোনাৰ মুঠ ব্যৱসায়। এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে কোম্পানীয়ে আপোনাৰ প্ৰাপ্য ধনৰ কেলকুলেশ্যন বা গণনা কৰে। এই সম্বন্ধে সবিশেষ জানিবলৈ ইউটিউব যোগে মই প্ৰস্তুত কৰা দি ট্ৰাই পাৰ্ট 1 চাৰ্চ কৰি চাওক আৰু জানক। বেক যাওক, থ্ৰী লাইন ক্লিক কৰক। আপুনি ইয়ৰ গ্ৰুপত ক্লিক কৰিলে আপোনাৰ গ্ৰুপত থকা সদস্যৰ সংখ্যা, নাম, আইডি নম্বৰ, তেওঁ বজাৰ কৰিছেনে নাই জানিব পাৰিব। বজাৰ নকৰিলে বিভি 0 দেখা পাব। লগতে তেওঁলোকৰ আইডি সক্ৰিয় হৈ আছেনে নাই গম পাব। টাৰ্মিনেট বুলি দেখা পোৱাজন সক্ৰিয় নহয়, কিন্তু তেওঁ পুনৰ সক্ৰিয় কৰিব পাৰি। আপোনাৰ নামৰ তলত থকাজন আপোনাৰ এ গ্ৰুপৰ প্ৰথমজন ব্যক্তি আৰু দ্বিতীয়জন বি গ্ৰুপৰ প্ৰথমজন ব্যক্তি। নামৰ বিপৰীতে থকা এই চিনত ক্লিক কৰি গৈ থাকিলে আপুনি চাব খোজা গ্ৰুপৰ সদস্যৰ সংখ্যা চাব পাৰিব আৰু বাওঁফালে থকা এই চিনত ক্লিক কৰিলে আগৰ অৱস্থালৈ যাব পাৰিব। বেক যাওক, থ্ৰী লাইনত ক্লিক কৰক। মান্থলি ষ্টেটমেণ্ট ক্লিক কৰিলে চলিত মাহত আপুনি পাব লগা ধনৰ আগতীয়া জাননী মাহৰ প্ৰথম সপ্তাহতে সম্পূৰ্ণ কেলকুলেশ্যন সহ দিয়া তথ্য পাব। বেক যাওক, থ্ৰী লাইনত আকৌ ক্লিক কৰক। চেঞ্জ পাছৱৰ্ডৰ জৰিয়তে আপোনাৰ পাছৱৰ্ড সলনি কৰিব পাৰে। লেজাৰ ভিউ ক্লিক কৰিলে ইয়াৰ জৰিয়তে চলিত বছৰৰ 1 এপ্ৰিলৰ পৰা পিছৰ বছৰৰ 31 মাৰ্চলৈ আপোনাৰ বেংকৰ বহীত জমা হোৱা ধনৰ বিৱৰণৰ বিষয়ে জানিব পাৰিব। বেক যাওক, থ্ৰী লাইনত ক্লিক কৰক। ক্ৰিয়েট ৰেজিষ্টাৰ বায়াৰত ক্লিক কৰি RCM সদস্য হ'বৰ বাবে আপুনি কোৱা বা কাষ চপা মানুহজনৰ বায়'ডাটা এই ফৰ্মত লিপিবদ্ধ কৰি ছাবমিট কৰি থ'লে তেওঁক আপোনাৰ বাদে আনে RCMত জইনিং কৰাব নোৱাৰে। বেক যাওক, থ্ৰী লাইন ক্লিক কৰক। ভিউ ৰেজিষ্টাৰ বায়াৰ ক্লিক কৰিলে আপোনাৰ কিমান ৰেজিষ্টাৰ বায়াৰ আছে জানিব পাৰিব আৰু ফ'ল' আপ কৰিব পাৰিব। লগ আউট ক্লিক কৰি আপুনি আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰক, কিন্তু লগ আউট ক্লিক নকৰাকৈ ইয়াত দুবাৰ বেক ক্লিক কৰি পোৱা পেজৰ থ্ৰী লাইনত ক্লিক কৰি প্ৰডাক্ট লিষ্টত প্ৰডাক্ট সম্বন্ধে চালে তাত সামগ্ৰীৰ MRP, সদস্যৰ ক্ৰয় মূল্য আৰু ক্ৰয়ৰ বিপৰীতে পাব লগা বিধি প্ৰত্যক্ষ কৰিব পাৰিব। ধৰা হওক 1 লিটাৰ তেলৰ দাম MRP 174 টকা, কিন্তু সদস্যসকলে ক্ৰয় কৰা মূল্য হ'ল 144 টকা আৰু 1 লিটাৰ তেলৰ বিপৰীতে বিভি পাব 58। আশা কৰোঁ RCM এপৰ ব্যৱহাৰে আপোনাৰ ব্যৱসায়ৰ গতিবিধি জনাত আৰু ব্যৱসায় বৃদ্ধি কৰাত সহায়ক হ'ব। ধন্যবাদ।